কি সব ডাঙর ও এইটি শাক বাপরে মাস্টার শাক গায়ে ও এইটি শাক বাপরে মাস্টার শাক গায়ে 30 কেজি হব না দেখুন বন্ধুসকল আপোনালোকে বাঘাৰী মাছ দেখা পাইছে জানো যদি নাই পোৱা তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক এতিয়া এজনে বাঘাৰী মাছ মাৰিছে নদীত এইটো জালেৰে এক ছেকেণ্ড মই আগত জালটো দেখাই দি আছোঁ আপোনালোকক এই জালটো যে দেখা পাই আছে এইটো জালেৰে এতিয়া এটা বাঘাৰী মাছ মাৰি আনিল সৌ তাতে বান্ধি থৈছে আৰু এতিয়া আপোনালোকক মই দেখাই আছোঁ আই আই এই সি মানে দেখাব এই ইয়াতে আছে একদম জিন্দা বাঘাৰী মাছ ইয়াতে বান্ধি থৈছে আপোনালোকে চাই থাকিব মই মানে এনে খালি ৰছীডাল অলপ দেখাই দি আছোঁ ইয়া চাওক ৰছী চাওক মাছৰ ইয়াতে আছে ভয় লাগে বহুত ডাঙৰ নেকি ইয়া চাওক আহে ইয়া চাওক এইটো কি চাওক ডাঙৰ আছে ভয় লাগে গাইস একদম ডাঙৰ বাঘাৰী মাছ এইটো চাওক এইটো চাওক বাপৰে মাছটো চাওক গাইস 30 কেজি হ'ব না দেখো তো আৰু অলপ দাম ভালকে এক মিনিট গাইস একদম ডাঙৰ বাঘাৰী মাছ এইটো চাওক এইটো চাওক বাপৰে মাছটো চাওক গাইস 30 কেজি হ'ব না দেখো তো আৰু অলপ দাম ভালকে এক মিনিট গাইস একদম ডাঙৰ বাঘাৰী মাছ এইটো চাওক এইটো চাওক বাপৰে মাছটো চাওক গাইস 30 কেজি হ'ব না দেখো তো আৰু অলপ দাম ভালকে এক মিনিট এইটো চাওক আৰু এবাৰ মই দেখাই আছোঁ এইটো কি চাওক ডাঙৰ এইটো কি চাওক ডাঙৰ আছে ভয় এইটো চাওক বাপৰে মাছটো চাওক গাইস 30 কেজি হ'ব না দেখো তো আৰু অলপ দাম ভালকে চাওক আৰু এবাৰ মই দেখাই আছোঁ এই